हेलो फ्रेंड्स इटू हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব ইটু হেল্ল' ফ্ৰেণ্ডছ কৈ গুড মৰ্ণিং ইটু এইফালে হেল্ল' ফ্ৰেণ্ডছ মই কিটু हेलो फ्रेंड्स আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু এইফালে মোৰ পিছফালে চাওক কিটু আছে কিটু গুড মৰ্ণিং কৈ দে দেখিছেনে এইটো কিটু এইফালে চা কিটু ঐ এক নম্বৰ গাধ হয় এইটো বহুত দেৰিলৈকে শুই থাকে এতিয়া শুই উঠিছেহে মানে মানুহতকৈ বহুত গাধ হয় সো ফ্ৰেণ্ডছ আজি আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক আৰু যদি চাই ভাল পায় তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব এণ্ড যিসকলে মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব হেল্ল' এভৰিৱান আপোনালোকে সকলোৱে মোক কৈ আছিলে ঘৰৰ ফুলবিলাক এবাৰ দেখুৱাবলৈ আৰু এতিয়া ফুলবিলাকো বহুত ধুনীয়া ধুনীয়াকৈ ফুলিছে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ এয়া চাওক হালধীয়া ৰঙৰ জবা ফুল হয় ইমান ধুনীয়াকৈ ফুলিছে আৰু এইফালে ৰঙা জবা ফুলো আছে এই জবা ফুলটো অকণমান দেখিবলৈ বেলেগ হয় জবা ফুলৰ গছজোপা কিন্তু ডাঙৰ নহয় সৰুতে ফুলিব আপোনালোকে মাটিত নহ'লে টাপতে ৰুই দিব আৰু এই পাতবাহাৰ ফুলটো কিন্তু বিৰাট ভাল লাগে আপোনালোকে ওলমাই থ'ব খুব ধুনীয়া দেখি আৰু এইফালে মনি প্লাণ্ট গছজোপা চাওক ইমানেই ডাঙৰ হৈ গ'ল আৰু পাতবিলাক কেনেকুৱা দেখি ডাঙৰ হৈ গ'লে আপোনালোকে চাওকচোন কচু পাতৰ নিচিনা বহুত ডাঙৰ হৈ যায় একেবাৰে ৱালৰ ওপৰ পালেগৈ আমাৰ দেখিছেনে কিমান ডাঙৰ হৈ গৈছে আৰু এইটো এটা তৰা ফুল বুলি কয় একচুৱেলি মই কি বুলি কয় ভালকৈ নাজানো আপোনালোকে যদি জানে কমেণ্ট বক্সৰ ফুলবোৰৰ নামবোৰ ক'বচোন এইটো এটা খুব ধুনীয়া আৰু এই ফুলটো চাওক এই ফুলটো মানে বহুত মৰম লাগে ইমান ধুনীয়া কালাৰ হয় এইটো এটা লতা ফুল হয় আপোনালোকে ৱালত এনেকৈ টাপত দি ওলমাই থ'ব আৰু এইফালে এটা ফুল ৰুইছে এইটো কি ফুল মই ধৰিব পৰা নাই মায়ে কিছুমান ফুল ৰুই থৈছে আৰু কিছুমান ফুল ফুলা নাই সেইকাৰণে মই নাই দেখুওৱা কিছুমান যিবিলাক ফুলিছে সেইবিলাকে দেখাইছোঁ আৰু এইটো এটা কাঁইটীয়া গছৰ ফুল হয় এইটো এটা ফুলে কিন্তু বহুত ধুনীয়াকৈ ফুলে মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ এতিয়া কিন্তু ফুলা নাই আৰু যেতিয়া ফুলিব আকৌ দেখুৱাই দিম আপোনালোকক এই পাত ফুলটো যে বিৰাট ধুনীয়া লাগে আৰু কালাৰ চাওক না কেইবাটা কালাৰো আছে ফুলখিনি ভাল লাগিছেনে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু এইটো এটা ফুল চাওক ইয়াৰ কালাৰ তিনিটা আছে হোৱাইট গ্ৰীণ আৰু পিংক টাইপ দেখিছেনে ইমানেই ধুনীয়া লাগে নহয় এনেকুৱা পাত ফুলবিলাকে বেছি ভাল লাগে আৰু এইটো এৰাপাতৰ ফুল হয় এৰাপাতৰ নিচিনা দেখিবলৈ এই ফুলটো কিন্তু নুফুলে এনেকুৱাই থাকে দেখিছেনে আৰু এইকেইটা ফুল আপোনালোকক দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত তথাপিও অকণমান আকৌ ভিডিঅ' কৰি দেখুৱাই দিছোঁ আপোনালোকক চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে পাতৰ কালাৰটো চাওক ইমান ধুনীয়া আৰু আপোনালোকে এই বগা জবাজোপা দেখিয়ে থাকে আপোনালোকে টাপত ৰুলে কিন্তু গছজোপা কাটিং কৰি থাকিব তেতিয়াহে ফুলটো সোনকালে ফুলে মই কেতিয়াবা আপোনালোকক দেখুৱাম বাৰু এয়া চাওক এইফালে বহুতখিনিয়ে ফুল আছে পাত ফুল আছে আপোনালোকক এনেই মই অকণমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ এইখিনিয়ে আৰু এইবিলাক মায়ে টাপত এনেকৈ ৰাখি থৈছে এই ফুলবিলাক চব মায়ে ৰোৱা হয় মায়ে গাৰ্ডেনিং কৰি খুবেই ভাল পায় আৰু যিমান পাৰে যতন কৰি ৰাখে মই একচুৱেলি এইবিলাকত বেছিকৈ লাগি নাথাকোঁ আৰু এয়া চাওক আমাৰ ঘৰৰ এল'ভেৰাবিলাক আমি এনেকৈ টাপতে ৰুই থৈছোঁ আৰু মোক ভিউৱাৰ্ছ দুগৰাকীয়ে খুব কৈ আছিলে এল'ভেৰা প্লাণ্ট কেয়াৰৰ ওপৰত ভিডিঅ' দিবলৈ আৰু এল'ভেৰাখিনি কেনেকৈ ইমান গ্ৰ'থ হৈছে তাৰ ওপৰত ভিডিঅ' দিবলৈ কৈছিলে একচুৱেলি মই ভিডিঅ'টো বনাবলৈ একেবাৰে টাইম পোৱা নাছিলোঁ আপোনালোকে বেয়া নাপাব অকণমান ভিডিঅ'টো দিয়া লেট হ'ল একচুৱেলি কি জানেনে টাপেই নাই টাপ আনিব লাগিব আৰু মানে টাপ যিকেইটা আছিলে তাত মায়ে বেলেগ ফুল ৰুই দিলে আৰু বেলেগ টাপ আনি দিম বুলি কৈছিলে বাট আজি মই এটা সৰু টাপ পালোঁ তাতে মই এতিয়া ৰুম আৰু এয়া চাওক মাটিখিনি মই এতিয়া মিহি কৰি লৈছোঁ আৰু ইয়াত কিন্তু শুকান গোবৰ মিক্স আছে আৰু এয়া চাওক মই আজি সৰু টাপ এটা পালোঁ আপোনালোকে যিকোনো এটা টাপ লৈ ল'ব মই আজি এইটো টাপতে ৰুম এইখিনি এতিয়া মই ইয়াত লাহে লাহেকৈ দি দিম আৰু এয়া চাওক এতিয়া মই মাটিখিনি দি ল'লোঁ আৰু অকণমান এতিয়া গাঁত কৰি পানী দি দিছোঁ আপোনালোকে পানী অকণমান দি ল'ব এতিয়া ইয়াত পুলিকেইটা ৰুই দিম একচুৱেলি মই পুলি দুটা উঘালি ল'লোঁ আৰু পুলিবিলাক মানে যেতিয়া ওলাই বহুত জলদি বাঢ়ি যায় ডাঙৰ হৈ যায় আৰু জানে আপোনালোকে এল'ভেৰা এটা পুলি ৰুলেই মানে ঢেৰ ওলাই যায় এতিয়া মই গাঁতত ৰুই দিছোঁ আৰু এখন হাতে মই মোবাইল লৈ আছোঁ সেইকাৰণে অকণমান কৰিবলৈ দিগদাৰ হৈছে এনেকৈ মই এতিয়া মাটিখিনি দি দিছোঁ এতিয়া মই দুটা পুলি ৰুই দিলোঁ এয়া দেখিছে আপোনালোকে আৰু এতিয়া মই অকণমান গুড়িত সাৰ দি দিম এইফালে ইয়াত আছে কেঁচু সাৰ আৰু কোকোপেট আছে আপোনালোকে যদি এই সাৰটো কিনিব বিচাৰে মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তাৰ পৰা কিনিব পাৰে নহ'লে আপোনালোকে বজাৰৰ পৰা লৈ আহিব পাৰে এতিয়া মই গুড়িত লাহে লাহেকৈ দি দিম আৰু ময়ো এইটো অনলাইনতে আনিছিলোঁ সাৰটো আপোনালোকে সাৰটো অনলাইনত বহুত কম দামতে পাব যদি আপোনালোকে ল'ব বিচাৰে ডেছক্ৰিপশ্যনৰ পৰা বাই কৰিব পাৰে
এয়া চাওক এতিয়া হাড়খিনি দিয়া হৈ গ'ল। এতিয়া টাবটো অকণমান হিলাই দিব যাতে হাড়খিনি সমান হৈ যায়। আপোনালোক সকলোৱে জানে এল'ভেৰাক ছালকুঁৱৰী বুলিও কোৱা হয়। এল'ভেৰা আমাৰ স্বাস্থ্যৰ লগতে চুলিৰ বা স্কিনৰ কাৰণে খুব ভাল হয়, এইটো সকলোৱে জানে। আৰু এল'ভেৰাৰ ইমান কেয়াৰ নল'লেও হয়, যেনেকৈ ৰুলেও হ'ব। আৰু কি জানেনে, আৰু সকলোৱে ৰোৱা প্ৰচেছটো অকণমান বেলেগ হয়। আৰু এটা কথা, আপোনালোকে এল'ভেৰাটো মাটিত নুৰুব, মাটিত ৰুলে কিন্তু সাৰটো বহুত লাগে আৰু সাৰ দি থাকিব লাগিব। সাৰ দি থাকিলেও কি হয়, বেলেগ গছবিলাকে সাৰটো খাই দিয়ে, সেইকাৰণে মানে জেলটো বেছি নহয়। সেইকাৰণে যিমান পাৰে টাবত ৰুবলৈ চেষ্টা কৰিব আপোনালোকে। আৰু আপোনালোকে এল'ভেৰা পুলি কেতিয়াও ৰ'দত নথ'ব, অতিমাত্ৰা ৰ'দত থ'লে কিন্তু ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ যায়। আপোনালোকে যিমান পাৰে ছাঁত থ'ব, সেমেকা জেগাত থ'ব। আৰু আপোনালোকে যদি ৰ'দত উলিয়াব বিচাৰে তেতিয়া ৰাতিপুৱা ওলোৱা ৰ'দত ৰাখিব, তেতিয়া অকণমান দেৰি ৰাখি পিনে আকৌ সুমিয়াই দিব। এয়া চাওক মই এতিয়া ৰ'দ নপৰা জেগাত থৈ দিছোঁ। আৰু বৰ বেছি পানী দি নাথাকিব, নহ'লে এল'ভেৰাজোপা বেয়া হৈ যাব। যদি মাটিখিনি বেছি শুকাই গৈছে তেতিয়া মাজে মাজে আপোনালোকে পানী দিব পাৰে। এনেও এল'ভেৰাজোপা শীতলে হৈ থাকে, সেইকাৰণে পানী নিদিলেও হয়, 2-3 দিনমানত দিব পাৰে। আৰু এইফালে চাওক মায়ে কিছুমান ফুলবিলাক চাফা কৰি আছে, মানে মাটিবিলাক অকণমান শুকাই গৈছিলে যে সেইখিনি অকণমান ঠিক কৰি আছে। এয়া চাওক, আৰু এইটো বুগেনভেলিয়া ফুল হয়। আৰু এনেকৈ মায়ে ফুলবিলাক চাফা কৰি থাকোঁতে মই মনে মনে অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিছোঁ। আৰু হাই কিটু কিটু। আৰু এইফালে চাওক কিছুমান ফুল এনেকৈ ৰোৱা হ'ল, দেখিছেনে? আৰু গাইজ, আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।